লকডাউন চলি থকাৰ সময়ছোৱাত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে, যাৰ ফলস্বৰূপে দৰিদ্ৰ পৰিয়ালসমূহ যথেষ্টখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এইসকল লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বহুজন, আগবঢ়াইছে বিভিন্ন ধৰণৰ সহায়। এইবাৰ আৰ্তজনৰ কাষত থিয় দিছে ডেৰগাঁৱৰ একাদশ অসম আৰক্ষী বাহিনী। বাহিনীটোৰ বিষয়া কৰ্মচাৰীসকল একগোট হৈ বাহিনীটোৰ গাতে লাগি থকা কছাৰী লাইনকে ধৰি কাষৰীয়া অঞ্চলত দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ কৰিলে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা। এই গোটেই সামগ্ৰীখিনি আমি চাউল, দাইল, মিঠাতেল, আলু, পিঁয়াজ, হালধিকে আদি কৰি নিমখ আদি কৰি আমি আমাৰ বাহিনীৰ একেবাৰে ন্যূনতম চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা আদি কৰি একেবাৰে কামাণ্ডেণ্টলৈকে সকলোৱে নিজ ইচ্ছামতে তেওঁলোকে সামৰ্থ্য অনুযায়ী তেওঁলোকে এইটো অনুদান আমি আগবঢ়াইছে। আৰু এই বেটেলিয়নৰ ফালৰ পৰা আমাৰ আশে পাশে থকা কছাৰী লাইন গাঁৱৰ যিখিনি দৰিদ্ৰ যিখিনি দিন হাজিৰা কৰি থকা লোক, তেওঁলোকে যথেষ্ট কষ্টত দিন অতিবাহিত কৰিছিল। আমি সামান্য ন্যূনতম অলপ সাহায্য প্ৰদান কৰিছোঁ বাহিনীৰ ফালত। এতিয়ালৈকে আমাৰ প্ৰায় 150 জনৰ ওপৰত হ'ব, 150টা ফেমিলি। বৰ্তমান ইয়াত কছাৰী লাইনত আছোঁ, তাৰপিছত আৰু এখন অন্য গাঁৱত যাম। ডেৰগাঁৱৰ পৰা বিষ্ণু কছাৰী, AWN 24 নিউজ।